আমি ওলাই আহিলোঁ ৰাস্তাই ৰাস্তাই। এয়া জয় শ্ৰীৰাম ধ্বনিৰে প্ৰচেছন কৰি আছে, হাতত জয় শ্ৰীৰাম পতাকা লৈ। খুবেই ভাল লাগিছে। আজি অযোধ্যাত আমাৰ ৰাম মন্দিৰ স্থাপন হৈছে। 500 বছৰ আমি ৰখিলোঁ, তাৰপিছত আমাৰ অযোধ্যাত আমাৰ ৰাম মন্দিৰটো আমি গ'লোঁ। আমি খুবেই গৰ্বিত, খুবেই ভাল লাগিছে। আৰু আজিৰ দিনটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। খুব ধুনীয়া, ইমান আজি ফূৰ্তি লাগি আছে মনটো, মানে কেনেকৈ ভাষাৰে বুজাব নোৱাৰোঁ। এয়া দেখিছেনে, চব মানুহে আজি ওলাইছে। আৰু এয়া ইয়াত মই আছোঁ, খিচাৰি খুৱাই আছে, দেখিছেনে। এয়া জোনাক, এয়া পম্পী, তাহাঁতক ক'লোঁ খিচাৰি খাব, তো খাব। প্ৰথমতে আপোনালোকক অলপ দেখাই লওঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। তাৰপিছত আহি আমিও সোমালোঁ খিচাৰি খাব, যিহেতু চবেই খিচাৰি খাই আছে। পম্পী ক'লে আমিও খাওঁ। এয়া পম্পী খিচাৰি ল'লে, জোনাকেও ল'লে। আৰু ইয়াতে খিচাৰি দি আছে, ইমান ধুনীয়াকৈ মানুহক মাতি মাতি খিচাৰি বিলাই আছে। খুবেই ভাল লাগিছে, যিহেতু ৰাম ভক্ত আমি, গোটেইবিলাকে ওলাই আহিছে, দৈ দৈ খিচাৰি খাইছে, একদম পূৰা মজা। ময়ো খাই আছোঁ। কেনেকুৱা হৈছে? ময়ো খাওঁ এতিয়া খিচিৰি, খাই আছোঁ খিচিৰি। জয় শ্ৰীৰাম, কৈ দিয়া জয় শ্ৰীৰাম। আৰু এইখন দেখিছেনে, ৰাস্তাৰ ছাইডতে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ৰামৰ ফটো লগাইছে। ইয়াত সকলোৱে আহি পূজা অৰ্চনা কৰিলে। জোনাক আৰু পম্পীয়ে ইয়াতে সেৱা ল'লে। আৰু সেই দেখিছেনে কিমান মানুহ আছে, ডাঙৰকৈ বেনাৰখন লগাইছে, জয় শ্ৰীৰাম। অযোধ্যাৰ মন্দিৰটো ইয়াতে দেখুওৱা হৈছে। আৰু ইয়াতে সকলো ভক্তবিলাকে আহি চাকি জ্বলাইছে, আমিও জ্বলাইছোঁ। সকলোৱে আজি ঘৰে ঘৰে চাকি বন্তি জ্বলাইছে, যিহেতু আমি হিন্দু ধৰ্মৰ চাকি জ্বলাবই লাগে। আৰু ইয়াত লিখি জয় শ্ৰীৰাম, ইয়াত আঁকিছে ৰাম আৰু সীতা অংকন কৰা হৈছে। এই দেখিছেনে ইমান ধুনীয়াকৈ আঁকিছে, খুবেই ভাল লাগিছে। জয় শ্ৰীৰাম। জোনাক, जय श्री राम, जय श्री राम, जय श्री राम।